শিৱৰাত্ৰিৰ দিনা কোনে ক'ত কি কৰিলে মই আজি আপোনালোকক দেখুৱাম। মই শিৱৰাত্ৰিৰ দিনটোত কি কৰিলোঁ। প্ৰথমতে বোৱাৰীৰ সাজযোৰ পিন্ধি লৈ একাপ চাহ খাই ল'লোঁ, লাল চাহ আৰু বিস্কুট। কাৰণ শিৱৰাত্ৰিৰ দিনাখন মই আছোঁ উপবাসে আৰু যিহেতু মোৰ কণমানিজনী আছে, গতিকে চাহকাপ নোখোৱাকৈ নোৱাৰোঁ। আৰু আমাৰ ঘৰত চলিছে মন্দিৰৰ আয়োজন। এইবোৰ ৰঙালাও যে দেখিছে কাটি কাটি থৈ দিছে। এই সকলোবিলাক চব্জি, নাৰিকল, সকলোবিলাক কাম আৰম্ভ হৈছে এবাৰ আমাৰ ঘৰৰ পৰা। কাৰণ ইয়াতে বহুত জেগাও আছে, পানীৰ সুবিধাও আছে। মই বোৱাৰীৰ সাজযোৰ পিন্ধি লৈ গুচি গ'লোঁ মন্দিৰলৈ। খুব ধুনীয়াকৈ মন্দিৰৰ পৰিপাটিভাৱে ব্যৱস্থাপনা কৰিছে। কলপুলি পুতিছে, সকলোৱে নিজৰ নিজৰ ভাগৰ কামবিলাক কৰি আছে। আৰু এইফালে যে দেখুৱাইছোঁ সেয়া আছে পানীৰ সুবিধা। মন্দিৰত তেতিয়া মানুহ কম আছে, কাৰণ শিৱৰাত্ৰি আৰম্ভ হৈছেহে আৰু ইতিমধ্যে আমাৰ হোমো ষ্টাৰ্ট হৈ গৈছে। কলনীৰ সকলো মানুহে মিলি নিজৰ ভাগৰ কামবিলাক কৰি আছে। কিন্তু মই ব্যস্ত হৈছোঁ এইজনী ছোৱালীৰ লগত, কাৰণ এই ক'ৰ পৰা ক'লৈকে দৌৰি থাকে তাৰ কোনো হিচাপ নাই। এবাৰতো মন্দিৰৰ ভিতৰলৈকে সোমাই গৈছিলে। সঁচাকৈ টুডলাৰ লাইফটো একদমেই সুবিধাজনক নহয়। আৰু আৰম্ভ হৈ পৰিছে ভাং টনাৰ প্ৰতিযোগিতাও। অৱশ্যে এইজনী যে বেলেগে দুনিয়াত আছে। তাই নিজৰ কাম ফেৰা কৰিবৰ কাৰণে গৈ বেলেগৰ পৰা বিস্কুট টানি খাইছে, কাৰোবাৰ চশমা টানিছে, আৰু মই তাইক চোৱা ব্যস্ত। চাওকচোন মোৰ অৱস্থা কি হৈ গৈছে চুলি তুলি অলপ সময়তেই। আৰু সেইজনী পালেগৈ সিটো মূৰ। বেলেগ মানুহ চাবলৈকে নাপাওঁ। ইতিমধ্যে শেষ হ'ল আমাৰ হোমো। আমি সকলোৱে হোমৰ ফটোশ্বুট ল'লোঁ আৰু তাই বহি গ'ল এইবাৰ বুন্দিয়া খোৱাত। সেইকণ সময়ে যে তাই অলপ বহি থাকিল শান্তিভাৱে। নামৰ মাজে মাজে খুটাও দিছে। অৱশ্যে খুটাত ইমান ভাং দিয়া নাই, সেইকাৰণে ময়ো দুচিপ মাৰিলোঁ। আৰু এনেদৰে নামৰ মাজে মাজে, খুটাৰ মাজে মাজে প্ৰসাদ আৰু খিচিৰি খাই আমাৰ শিৱৰাত্ৰি এনেদৰে গ'ল। আকৌ লগ পাম নেক্সট ব্লগ।